হেল্ল' এভৰিৱান, শিৱসাগৰৰ পৰা মই কংকনাই আপোনালোকক জনাইছোঁ নমস্কাৰ। আজি এয়া ওলাইছোঁ এখন তুলনি বিয়া খাবলৈ। একেবাৰে ঘৰৰ ওচৰতে আছে, কিন্তু আকৌ আলহী আহিম বুলি খবৰ দি থৈছে। সেইকাৰণে ভাবিলোঁ বিয়াৰ পৰা আহি আকৌ সেইবোৰ যা যোগাৰ কৰিবলৈ অকণমান সময় লাগিব। সেইকাৰণে যাওঁতে সকলোখিনি ৰেডি কৰি থৈ গৈছোঁ। আলহী আহিব মানে দৰা আৰু কইনা, আৰু তেওঁলোকে খবৰ দিলে যে চাহ খোৱাকৈ আহিব। কিন্তু খালী চাহকাপ খুৱাবলৈও বেয়া লাগিব, সেইকাৰণে ভাবিছোঁ লুচিকে বনাই খুৱাম। আৰু লগতে ৰাজমাহ আৰু পনীৰ বনাইছোঁ। আমি ঘৰৰ যিহেতু সকলোখিনি যাম, গতিকে সকলো ওলাই মেলি আজৰি হ'লোঁ। আৰু এয়া গীতম আৰু মাইনা দেখিছে ড্ৰেছ একদম চেম হৈ গৈছেগৈ। গতিকে ভিডিঅ' এটাও কৰি থলোঁ আৰু গৈ পালোঁগৈ বিয়াঘৰ একেবাৰে ওচৰতে খোজকাঢ়ি গ'লে পায়। গতিকে আমি এয়া গৈ পায়ে কইনা মাকৰ পৰা চফ্ট লৈ ল'লোঁ। এতিয়ালৈকে কিন্তু কইনা ৰেডি হোৱা নাছিলে দেই। তুলনি বিয়াত যিহেতু আগবেলা অকণমান নিয়ম থাকে গোপিনীৰ, গতিকে সেইখিনি কৰি মেলি তাই সাজি কাচি ওলাওঁতে অকণমান সময় লাগিছে। সেইখিনি সময়তে আমি খাই বৈও আহিলোঁ আৰু আপোনালোকক অকণমান পেণ্ডেলটো দেখাই দিছোঁ। পেণ্ডেলটো ডেক'ৰেশ্যন বহুতেই বেছি ধুনীয়া হৈছিলে। ভাৰ্গিক পিছে অনা হোৱা নাই, ভাৰ্গিক থৈ আহিছোঁ। বেচেৰীজনী ঘৰতে আছে, তাইক অনাই নহয়, থাকি আহে তাই সদায়। আৰু এয়া গীতমে একদম শুই দিছেগৈ তাত কথা পাতি ইমান লাজ পায় মানুহে মাতিলে একদম। আৰু এয়া কইনা একেবাৰে দেখাই দিছোঁ। কইনাক দেখুৱাই হোৱা নাই নহয় আপোনালোকক। এই যে মাজৰ গৰাকী, তাই হৈছে কইনা। ইমান মৰম লাগিছে, ছোৱালীবোৰ যে সাজিলে কাচিলে ইমান ধুনীয়া লাগে ন। তাতে মেখেলা চাদৰযোৰ পিন্ধিতো আৰুৱেই ধুনীয়া লাগে। আৰু ইতিমধ্যে আমি ঘৰ পাওঁতে দেখিলোঁ যে আলহী পালেহিয়ে। তেওঁলোকে আমাৰ এয়া দেউতাক সেৱা কৰি আছে, আৰু একেবাৰে শেষত আলহীক খাবলৈ দি আমি আজৰি হ'লোঁ আৰু। বাৰু তেতিয়াহ'লে আজিলৈ আহিছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পালে, গতিকে বাই।